Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ওলাইছো ন খাবলৈ যাবলৈ। বৰ্তা এজনৰ ঘৰত ন খোৱা পাতিছে। আমাৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ জনাইছে। আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব। ঘৰ আহি পালো আৰু এতিয়া দেখুৱাম আপোনালোকক দেউতাই বনাই আছে আজি খানা কি কিনো বনাই আছে আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এয়া দেখিছে দেউতাই ভাত বনাই আছে আৰু শিখা বাইদেউ লাগি আছে মাংস বনোৱাত। এয়া চাই দিয়া দেউতা এইফালে, এয়া দে চাওক মাংস পুৰা বনাই আছে আৰু এইফালে ভাত। আৰু এফালে আমাৰ ভতিজা ভতিজী দুইটা থিয়হি চাই আছে মাংস ভাত বনোৱা। এয়া আজি আহিছোঁ বৰতাহঁতৰ ঘৰত আৰু এয়া চবফালে পথাৰ, ধান কাটি হৈ গ'ল আৰু ভাবিছোঁ আজি আপোনালোকক গাঁৱলীয়া পৰিৱেশ এটা দেখুৱাওঁ। ভাল লাগে নহয় জানো গাঁৱলীয়া পৰিৱেশত আহি। এয়া চাওক পথাৰ, ধান কটাৰ পিছত পথাৰখন কেনেকুৱা লাগে। এইফালে ভতিজাহঁত দৌৰি ফুৰিছে। কিমান ধুনীয়া লাগিছে পথাৰখন দেখিবলৈ, নহয়নে? দুপৰীয়া ৰ'দটো দি আছে আৰু এয়া পথাৰৰ দৃশ্যটো। সুন্দৰ গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ এটা উপভোগ কৰিব আহিবলৈ নিশ্চয় চবৰে ভাল লাগে নহয় জানো? মোৰ বহুত ভাল লাগে এনেদৰে পথাৰৰ মাজত যে ধান কাটা দৃশ্যবিলাকো ভাল লাগে দিয়কচোন। আজিকালিতো বহুত কমকৈ খেতি বাতি কৰে ন মানুহে, তেনেকৈ আৰু ধান ৰোৱা ধান কাটা তেনেকুৱাবিলাক দৃশ্য আমি চাবই নোপোৱা হ'লোঁ।
কৰি ভাবিলোঁ এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে ঠিক আছে আজিলৈ বাই বাই